নমস্কাৰ হাই হেল্ল' মাই ইউটিউব চেনেল সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ বলকচোন আজি ক'লৈ যাওঁ মোৰ লগতে গৈ চাওকগৈ আপোনালোকে আৰু মই বেলেগ ধৰণে যাম চবতকৈ বলক এইটো আমাৰ আৰ্মি কেম্প এইখন ফাৰ্ষ্ট গেট চাই লওক আমাৰ ওচৰতে আছে আৰ্মি কেম্পটো বহুত ধুনীয়া চাবলৈ যিহেতু আমাৰ অসম আৰু অৰুণাচলৰ মাজত সীমান্তত আছে আমাৰ ঘৰ তাকে এইটো মালিনী মন্দিৰ সকলোৱে মালিনী মন্দিৰটো দেখুৱাই সেইকাৰণে মই নোসোমাওঁ বুলি ভাবিছোঁ মই এই তাৰ ৰাস্তাটো এনো কেনি যায় তাকে দেখুৱাম আপোনালোকক তাৰ কিনাই দি যোৱা ৰাস্তাটো কিন্তু পানী নাই ইমান এইখন দলং আমি দলঙত উঠিলোহি এইখন নদী মই ইয়ালৈকে আহি আছিলোঁ এখন পাহাৰৰ মাজত এইফালে এইখিনি ট্ৰাইবেলখিনি সেইফালে আছে নেপালী গাঁও এই নদী আমি কোন কোন আহিছোঁ চাই লওক এজনী মোৰ ভণ্টি ক'ত গৈছ ক'ত গৈছা তোমালোকে পলাই আছে এই চক এজনী বিৰাট লাজ কৰে বহুত লাজ কৰিয়া হয় এজনী ইমান ভাল লাগিছে অকণমান আমি ৰেষ্ট লৈছোঁ গোটেইকেইজনী বহি সেইজনী এজনীতো হৈ গ'ল নদীত ঘূৰি ফুৰি পূৰা ঘামি গ'লোঁ ইমান এনজয় কৰিলোঁ নদীত পূৰা পানীৰ লগত গোটেই কি বনাই আছে আপুনি এইটো কটাৰী কাপ কটাৰী অঁ কিমান হয় এইবিলাকৰ প্ৰাইচটো এইটো সেট 1000 1000 অঁ দোকানখন ধুনীয়া লাগিছে চলে নহয় ভালকৈ চলে আৰু অঁ আমাৰ হৈ গ'ল এতিয়া বহুত সময় হ'ল ইয়াত এতিয়া আমি যাবলৈ লৈছোঁ আৰু ঘৰলৈ মই কৈছিলোঁ সকলোতকৈ মই বেলেগ ধৰণে যাম কাৰণ মই এই টেম্পুখনতে আহিছিলোঁ এতিয়া ইয়াকে লৈ গৈ আছোঁ আৰু ঘৰলৈ এতিয়া ঘৰ আহি পালোহি এয়া ষ্টেণ্ডত অটো ভৰালোঁ এইখনতে গৈছিলোঁ যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই